নমস্কাৰ কণমানিহঁত। এখন সৰু গাঁৱত এগৰাকী বৃদ্ধ মহিলা আছিল। মহিলাগৰাকীৰ নাম আছিল মীৰা। বয়সৰ লগে লগে মানুহগৰাকীৰ পিঠিখন বেকা হৈ গৈছিল আৰু হাত দুখনো কঁপি থকা হৈছিল। তথাপিও মানুহগৰাকীৰ হৃদয়খন শক্তি আৰু আশাৰে ভৰি থকা আছিল। এবাৰ এই গাঁওখন ভয়ংকৰ খৰাং পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। পথাৰবোৰ শুকাই গ'ল। মানুহবোৰ চিন্তিত হ'ল। মানুহবোৰে বীজো ৰোপণ নকৰিলে। একোৱে গজিব নোৱাৰে বুলি বিশ্বাস কৰি ল'লে। কিন্তু মীৰা নামৰ বৃদ্ধাগৰাকীয়ে এদিন ৰাতিপুৱাই হাতত কেইটামান বীজ ল'লে আৰু সেইকেইটা লৈ লাহে লাহে নিজৰ মাটি টুকুৰালৈ গ'ল। তাতে বৃদ্ধাগৰাকীয়ে বীজ ৰোপণ কৰিব ধৰিলে। তাকে দেখি গাঁৱৰ মানুহবোৰে হাঁহিব ধৰিলে। মানুহবোৰে ক'বলৈ আৰম্ভ কৰিলে, কিয় আপুনি নিজৰ শক্তি নষ্ট কৰিছে? ইয়াত একোৱে গজিব নোৱাৰে। মানুহগৰাকীয়ে হাঁহি উত্তৰ দিলে, আশা এটা বীজৰ দৰে। যদি আমি ইয়াক পানী দিয়া বন্ধ কৰোঁ তেন্তে নিশ্চয় মৰি যাব। কিন্তু যদি আমি যত্ন লওঁ তেন্তে চমৎকাৰ হ'ব পাৰে। বৃদ্ধাগৰাকীয়ে প্ৰতিদিনে পানী দিবলৈ আৰম্ভ কৰিলে আৰু পানী দিওঁতে দিওঁতে সৰু সৰু সেউজীয়া পুলি ওলাব ধৰিলে। তাকে দেখি মানুহবোৰ আচৰিত হ'ল আৰু মানুহগৰাকীৰ দৃঢ়তাৰে অনুপ্ৰাণিত হৈ তেওঁলোকেও আকৌ বীজ ৰোপণ আৰম্ভ কৰিলে। সময়ত বৰষুণ ঘূৰি আহিল আৰু গোটেই গাঁওখন শস্যৰে ভৰি পৰিল। গতিকে পৰিস্থিতি বহুত বেয়া হ'লেও কেতিয়াও হাৰ মানিব নালাগে। আশা, ধৈৰ্য আৰু সৰু সৰু প্ৰচেষ্টাই আনকি শুকান ভূমিকো বাগিচালৈ ৰূপান্তৰিত কৰিব পাৰে।